हाग्रामा महिलारिया समखिखांदों। महिलारि बिथाङा दाबो गावखौनो बिटिसिनि गाहाय मावफुं सोद्रोमा बुंना लानाया लाजिथावना। रायजोनि जेंना फोजोबस्रांनो आरो गासिबो बिथिङाव जौगाहोनो थाखाय इउपिपिएलनि सोरखार लाबोनाया गोनांथार। रायजो राजाया गोदान सरकारखौ इउपिपिएल राजखान्थि हान्जानो होनो साखाफारा। हाग्रामा महिलारिनि दैदेननायाव गोबां जाख्ल'नाय जालांबाय। रायजो राजाया 1 मिनिटबो हाग्रामा महिलारिनि दैदेननायाव सोलिनो लुबैलिया। 32 नं भेरगाव बियाब बिजाथि दावबायसा बर'आ खौरांगिरिनि मोगा-मोगियाव गावनि गोसोनि साननाय बाथ्राखौ फोरमायो। प्रथमते मैं অসমৰ মাননীয় ৰাজ্যপাল তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংবিধানৰ যি ক্ষমতা বা সংবিধানৰ যি দফা বা ভাৰতৰ সংবিধানৰ মৰ্মে তেওঁ বিটিচিৰ শাসনটো তেওঁ নিজৰ আওকাণত নিছে, তাৰ কাৰণে তেখেতক মই প্ৰথমতে ধন্যবাদ দিছোঁ। যে এই বুলি নহয় যে আমাৰ বিটিচিত থকা বিভিন্ন ৰাজনৈতিক দল বা আমাৰ ইউপিপিএল বিজেপি বা কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দল বা অন্যান্য সমাজসেৱকবিলাকে যে বিটিচিৰ যিখিনি শাসন এই শাসনটো 27 এপ্ৰিলৰ পিছত ৰাজ্যপালে নিব লাগিব বুলি সেই দাবীটো জনোৱাৰ কাৰণে তেখেতে আচলতে বিটিচি শাসনটো তেওঁ নিজৰ আওকাণত নিয়া নাই। ভাৰতৰ সংবিধানত আছে যে 6 শিডিউল এৰিয়াত আচলতে ৰাজ্যপালে মুৰব্বী হয় আৰু সেই হিচাপে বিটিচিৰ হাগ্ৰামা মহিলাৰ নেতৃত্ব দি চৰকাৰ সেই 27 এপ্ৰিলতে মিয়াদ উকলি গৈছিলে। সময়মতে নিৰ্বাচন পাতিবৰ কাৰণে নোৱাৰিলে, তাৰ কাৰণে 27 এপ্ৰিলত উকলি যোৱা সেইখিনি যিখিনি সময় নিৰ্বাচন পাতিবলগীয়া বা পাতলাকে যিখিনি সময় এই সময়খিনি অসমৰ মাননীয় ৰাজ্যপালে ব্ৰিটিছৰ শাসন নিজৰ মিয়াদ আওকাণত নিছে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ যাচিছোঁ। নাই সেইটো তেওঁলোকে ক'বই, কাৰণ তেওঁলোকে শাসনত থকা আৰু 17 বছৰ ধৰি আমাৰ বিটিচিত হাগ্ৰামা মহিলাৰিয়ে চিফ হৈ আছে। তেখেতে পাৰ্টিৰো চিফ আৰু চৰকাৰৰো চিফ। সেই হিচাপে তেখেতসকলে নিজৰ গাদী বা নিজৰ ক্ষমতাটো হেৰাই যোৱাটো কেতিয়াও নিবিচাৰে। আচলতে তেখেতে যিখিনি কথা কৈ আছে বা তেখেতৰ নেতৃত্বৰ বা তেখেতৰ যিখিনি নেতা আছে ৰাজ্যসভাৰ সাংসদ মাননীয় বিশ্বজিৎ দৈমাৰীকে আদি কৰি যিখিনি তেওঁলোকৰ নেতাখিনিয়ে মানে ৰাজ্যপালে ব্ৰিটিছৰ শাসন নিয়াটো ভাল পোৱা নাই, কিন্তু সেইটো তেওঁলোকৰ স্বাভাৱিক। কিন্তু সেইটো তেওঁলোকে ভাল পায় বেয়া পায় সেইটো লগৰ কথা নাই। সংবিধানে যিটো ক'ব সংবিধান মতে আমাৰ ৰাজ্যপালে সেইটো কৰিছে। তো তেওঁলোকৰ যিখিনি অযুক্তি যিখিনি কৈ থকা কথা সেইবিলাক মানে হাস্যকৰ বুলি মই ভাবোঁ। আজিহে গম পালোঁ মই বা তেওঁৰ মুখৰে পৰাহে গম পালোঁ মই যে চিফ বা মন্ত্ৰী এজন অফিচিয়েল বা নন অফিচিয়েল থাকে, যেনেকৈ স্কুলবিলাকে ভেঞ্চাৰ বা প্ৰভিঞ্চিয়েলাইজেশ্যন, সেইটো তেওঁৰ মুখৰ কথা। মানুহে জানে যে তেখেতে ভাবি লৈছে চাগে যে বিটিচিবাসী খুব মানে মূৰ্খ, এইটোৰ কাৰণে তেওঁ নিজকে মানে আনডিক্লেয়াৰ্ড বা নন অফিচিয়েল চিফ বুলি কৈছে। আৰু সেইটো কাৰণত হয়তো ক'ব পাৰে তেওঁ মানে যিহেতু এতিয়া ইলেকশ্যন হোৱা নাই, ইলেকশ্যন হোৱালৈকে তেওঁ নিজকে চিফ বুলি কৈ পেলাই মানুহৰ মানে মাজত সোমাই পেলাই নিজৰ প্ৰভাৱটো মানুহৰ ওপৰত দিব বা মানুহৰ মাজত দিবৰ কাৰণে হয়তো সেইটো কৈছে। সেইটো হাস্যকৰ। এজন ৰাজ্যসভাৰ সাংসদ আৰু ভাৰতৰ সংবিধানৰ আধাৰত মানে কাম কৰা এজন সাংসদ হিচাপে তেওঁ যিটো কথা কৈছে সেইটো আচলতে অগণতান্ত্ৰিক নিচিনা এটা কথা কৈছে। সেইটো মানি নল'লে কি হ'ব? সেইটো সংবিধানে যিটো কৰিছে সেই ব্যৱস্থা মতেহে আমাৰ ৰাজ্যপাল ডাঙৰীয়া বা মাননীয় ৰাজ্যপালে সেইটো কাম নিজৰ আওকাণত নিছে বিটিচিখন। তো তেওঁ মানি লোৱা নোলোৱাটো তেওঁৰ ব্যক্তিগত কথা, কিন্তু সেইটো চৰকাৰীভাৱে বা গভমেণ্টভাৱে বা আইনগতভাৱে সেইটো হ'বই। নাই নিশ্চয়। এতিয়া চাওক, BPFে নিজৰ কাৰ্যকাল ম্যাদ যোৱাৰ পিছতো মানে ৰাজ্যপালৰ শাসনত বা ৰাজ্যপালে নিজৰ শাসনত ব্ৰিটিছখন নিয়াটো কোনোমতেই তেওঁলোকে বিচৰা নাছিলে। কিন্তু বিটিচিত 32 লাখৰো অধিক যিখিনি জনসাধাৰণ আছে, মানে তেওঁলোকে বিটিচিত হাগ্ৰামা মহিলাৰ নেতৃত্বক 6 মাহ নহয় 6 মিনিটো তেখেতসকলক শাসনত থকাটো বিচৰা নাই। সেই হিচাপে ৰাইজে পৰিৱৰ্তনৰ এটা মানে ৰাস্তা বিচাৰিছিলে আৰু এই পৰিৱৰ্তনৰ ৰাস্তাটোক ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ দ্বাৰা বা ইউপিপিএলৰ দ্বাৰা পাৰিব বুলি তেওঁলোকৰ এটা বিশ্বাসত আহিলে। সেই হিচাপে ইউপিপিএলে আমাৰ বিটিচিত পৰিৱৰ্তন কৰিব পাৰিব বা পৰিৱৰ্তন আনিব পাৰিব, এইটো ৰাইজে বিশ্বাস কৰিছে আৰু আমিও পৰিৱৰ্তন কৰিব পাৰিম বুলি আমাৰ এটা বিশ্বাস আহিল। সংবাদ মাধ্যমৰ এটা কথা অকণমান নাই চাওক, আমাৰ
প্ৰমোদ বড়ো ছাৰ তেখেত আমাৰ বৰ্তমানৰ পাৰ্টিৰ সভাপতি আৰু ইউ জি ব্ৰহ্ম ছাৰ আমাৰ ইউ পি পি এলৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট আৰু প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ আমি ইউ জি ব্ৰহ্ম ছাৰৰ আইডিঅ'লজি নেতৃত্বতে আমি চলি অহা আৰু আজি প্ৰমোদ বড়ো ছাৰে ইউ পি পি এলৰ সভাপতি হৈছে বুলি তেওঁৰ লগত কোনো আইডিঅ'লজিকেল কনফ্লিক্ট নাই হয় এটা কথা সংবাদ মাধ্যমত মই দেখিছোঁ যোৱাকালিও দেখিছোঁ সংবাদ মাধ্যম বুলি নহয় এইটো আচলতে কাৰোবাৰ ফেচবুক ফেক একাউণ্ট হ'ব পাৰে মই ভাবিছোঁ সেইটো বিৰোধী দলৰে ফেক একাউণ্ট যে ইউ জি ব্ৰহ্ম ছাৰে কি কৈছে তেওঁ কৈছে যে ৰাজ্যপালৰ শাসনটো যাতে অসমত মানে 6 মাহ বা 1 বছৰলৈকে পিছুৱাই দিব নালাগে ৰাজ্য মানে মাননীয় ৰাজ্যপালৰ শাসনটোক গতিকে তেখেতে কৈছে কি যদি সম্ভৱ হয় কৰোনা ভাইৰাছৰ সংক্ৰমণ যদি কমি যায় আৰু ইলেকশ্যন কমিশ্যনাৰ অফ আছাম বা অসম বিধানসভাৰ মন্ত্ৰীসভা তেওঁলোকে যদি ভাবে যে ইলেকশ্যনটো আমি 1 মাহ বা 1.5 মাহ পিছতে পাতিব পাৰিম সেইটো পাতি দিয়ক বুলি আমাৰ ইউ জি ব্ৰহ্ম ছাৰে সেইটোকে আহ্বান জনাইছে সেইটোকে মানে ইউ জি ব্ৰহ্ম ছাৰ আৰু প্ৰমোদ বড়ো ছাৰৰ মাজত আইডিঅ'লজিকেল কনফ্লিক্ট বুলি সংবাদ বা ফেচবুক একাউণ্টত মই দেখিছোঁ পাব্লিছ কৰা দেখিছোঁ আৰু প্ৰমোদ বড়ো ছাৰে কৈছে কি যিহেতু 27 এপ্ৰিলত হাগ্ৰামা মহিলাৰ নেতৃত্ব চৰকাৰখনৰ ম্যাদ সেইটো উকলি গৈছে গতিকে সেইটো ডেফিনেটলি মানে ৰাজ্যপালৰ হাতত যাব গতিকে পাৰ্টিৰ চিফ হিচাপে পাৰ্টিৰ সভাপতি হিচাপে এইখিনি ক'বই লাগিব গতিকে তেওঁ এইখিনিহে কৈছে গতিকে আমাৰ ইউ জি ব্ৰহ্ম ছাৰ আৰু প্ৰমোদ বড়ো ছাৰৰ মাজত কোনো আইডিঅ'লজিকেল কনফ্লিক্ট হোৱা নাই পাৰ্টিৰ মাজতো হোৱা নাই আৰু কেতিয়াও নহয় আমাৰ BTC বাসী অৰ্থাৎ যোৱা 27 জানুৱাৰীৰ পৰাতো BTR হ'ল এতিয়া BTRত যদি ভৱিষ্যত উজ্জ্বল হ'ব লাগে তেতিয়া ইউ পি পি এলহে পাৰিব উজ্জ্বল হ'বলৈ ইয়াত আনএমপ্লয় সমস্যা বহুতখিনি আছে মহিলাৰ সমস্যা বহুতখিনি আছে যাতায়াতৰ সমস্যা বহুতখিনি আছে ইয়াত মানে যিখিনি উন্নতি হ'ব লাগিছিলে হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCত উন্নতি নহ'ল আৰু সেইখিনি উন্নতি যদি কৰিব লাগে আমাক ইউ পি পি এলৰ চৰকাৰ লাগিব ইউ জি ব্ৰহ্ম ছাৰ তেখেতকৰ নিচিনা আইডিঅ'লজি মানে ভিজনাৰী লিডাৰ আমাক লাগিব প্ৰমোদ বড়ো ছাৰ নিচিনা তেখেতসকলে এনাৰ্জেটিক আমাৰ লিডাৰ লাগিব গতিকে ৰাইজে সেইটো বিশ্বাস কৰিছে যে ইউ পি পি এলৰ দ্বাৰা BTCৰ যিখিনি ভৱিষ্যত অঞ্চলেৰে হওক BTC বাসীৰে হওক বা BTR বাসীৰে হওক সেইখিনি উন্নতি কৰিব পাৰিব বুলি ৰাইজে বিশ্বাস কৰিছে হাগ্ৰামা মহিলাৰে পতন নিশ্চিত বুলি তেওঁ এতিয়া চিঞৰি আছে যে মই আনঅফিচিয়েল চিফ বুলি সেইটো ইয়াৰ ওপৰত তেওঁ বা ইটোৰ দ্বাৰা তেওঁ নিজকে কৈছে যে মই পতন নিশ্চিত আৰু তেওঁ এটা ডিক্লেয়াৰ কৰিছে যে প্ৰতিজন BPF কৰ্মীৰ চোতালত বা মানে নাংলাত মানে BPFৰ ফ্লেগ উৰাব লাগে বা ফ্লেগ হোষ্টিং কৰিব লাগে ইয়াৰ দ্বাৰা তেওঁ এইটোকে কৰিব বিচাৰিছে যে আচলতে BPF কৰ্মী আমাৰ ইয়াত কিমানখিনি আছে সেইটো চাবৰ কাৰণে তেওঁ সেইটো এটা পন্থা লৈছে সেই হিচাপে আমি ক'ব পাৰোঁ যে হাগ্ৰামা মহিলাৰীৰ পতন নিশ্চিত হৈ আছে 100% নিশ্চিত